Ready. Hey guys, welcome back to my YouTube channel. So, সকলোকে স্বাগতম জনাইছো মোৰ অন্য একটি ব্লগলৈ। তো গাইস আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ ব্লগ লৈ আহিছো। আশা কৰো আপোনালোকে যাতে লাইক কমেন্ট শেয়াৰ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়েছেন। মানে গাইস আজি আমাৰ কলেজত ডিপাৰ্টমেন্ট ফ্ৰেছাৰ্ছ আছে। মই তাত যাম আপোনালোকক সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইস এতিয়া কলেজত আহি পালো আৰু এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু আপোনালোকক সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি হৈছে 9 ছেপ্টেম্বৰ অৰ্থাৎ আমাৰ শিক্ষা বিভাগৰ নৱ ছাত্ৰ ছাত্ৰীৰ বাবে নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। লগতে আৰু এটা ভাল খবৰ যে আমি এইবাৰ নৱাগত আদৰণি সভাত সিনিয়ৰ হিচাপে জুনিয়ৰসকলক পৰিচিত কৰাৰ লগতে বিভিন্ন আনন্দ ধেমালি পৰিৱেশ গঢ়াৰ সুবিধা পাইছোঁ। সেইবাবে আমাৰ বিভাগীয় ছাত্ৰ ছাত্ৰীয়ে ধুনীয়া সাজ পোছাক পৰিধান কৰি আহিছে। কোনোবাই সমবেত সংগীত গাব, কোনোবাই নাচিব, কোনোবাই গান গাব। গতিকে আপোনালোক বৰ নোহোৱাকৈ সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। কি মস্তি সালা হিন্দি সিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছো তাৰে পিছত পেণ্টৰ লগত মিলাই পিন্ধিছো টি-চাৰ্ট প্লেন চিট আমাৰ প্ৰগ্ৰাম শেষ হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিৰ এইটো ব্লগ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।